Hello friends, good morning. এয়া চাহ একাপ লৈছোঁ ৰাতিপুৱা উঠি চাহ বিস্কুট। এতিয়া মই চাহ বিস্কুট খাম। খাই উঠি মই আজি মই নিজৰ ঘৰত আহিছোঁ। ৰাতিপুৱা কামবিলাক কৰিম, মোৰ লগতে থাকক আৰু মোৰ পকবিলাক শুনি থাকক। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এয়া চাহ একাপ লৈছোঁ ৰাতিপুৱা উঠি চাহ বিস্কুট। এতিয়া মই চাহ বিস্কুট খাম। খাই উঠি মই আজি মই নিজৰ ঘৰত আহিছোঁ। ৰাতিপুৱা কামবিলাক কৰিম, মোৰ লগতে থাকক আৰু মোৰ পকবিলাক শুনি থাকক। বন্ধুসকল, এতিয়া মই অলপমান পাকঘৰৰ কাম কৰোঁ। চাই থাকক মই কি কৰোঁ কি নকৰোঁ, আপোনালোকে চাই থাকক। পোহৰটো বেছি হৈছে ন। এইটো মোৰ পাকঘৰ বৰ লেতেৰা হৈ আছে, এতিয়া মই চাফা কৰোঁ। আৰু নকৰিম বন্ধুসকল, পাকঘৰটো কি লেতেৰা হৈ আছে। কৰি আছোঁ মানে আছিলোঁ, মাহঁতৰ ঘৰত আছিলোঁ। এই আহি পেলাই দেখোঁ এই অৱস্থা। অলপ আছে বাৰু চাফা, একেবাৰে লেতেৰা নহয়, কিন্তু মানে বস্তুবিলাক ক'ত ওলাইছে, মাছ ওলাই
চাওক ইয়াতে পিঁয়াজ প্ৰথমতে তেলত জিৰত ফোৰণ দিলোঁ, দি পেলাই পিঁয়াজ নহৰু এইখিনি ভাজি ল'লোঁ, অকণ জিৰা গুড়ি ধনিয়া গুড়ি দিলোঁ, দি পেলাই এতিয়া এইখিনি অকণ ভাজিছোঁ। এইটো অকণ পোহৰটো কম হৈছে। পানী দিছোঁ, এইখিনি ভাজি লৈছোঁ। এইপিনে আকৌ আলু ভাজি এইটো বহাইছোঁ। আজি একো নবনাওঁ, নিৰামিষ ইচ্ছা নাই আৰু, যিহেতু মই যাব লাগিব ওলাই। নাইসকলে মানে অলপমান বেলেগ ধৰণৰ বনালে খাই ভাল পায়, সেইকাৰণে অকণ চেষ্টা কৰোঁ আৰু আজি বোলে সেইটো কালি বোলে সেইটো। আৰু মোৰ ল'ৰাইতো ভাতেই খাব নোখোজে, দিনটো অফিচৰ কাম কৰি থাকে, ই তাৰমানে ৱৰ্ক ফ্ৰম হোম তাৰ, গতিকে সি মানে দুপৰীয়া ভাতেই খাব নোখোজে, কিন্তু এইবিলাক কিবা কিবি বনাই থ'লে অলপমান খাই জলপান। জুইটো বঢ়োৱাই আছে বন্ধুসকল। এতিয়া মই ইয়াত অকণমান চেনি দিম, 1 চামুচমান। মই অকণমান চেনি দিলে ভাল পাওঁ, আপোনালোকৰ ইচ্ছা। ভাল পাওঁ মানে অকণমান মিঠা মিঠা ভাৱটো হ'লে তাৰমানে বস্তুটো অলপ মোৰ মনে ভাৱ হয় যেন বস্তুটো অলপ চফ্ট হৈছে নেকি, এইবুলি ভাবি মোৰ নিজে মানে এইবিলাক ভাবি ভাবি বনাই থাকোঁ। এক্সপাৰ্ট ৰান্ধনি নহয় দিয়কচোন, যি পাৰোঁ আৰু। বন্ধুসকল এয়া এনেকুৱা অলপ জলজলীয়া যেন হ'ল, হোৱাৰ পিছত মই এতিয়া ইয়াত পানী দিম। গৰম পানী দিলেও দিব পাৰে, ঠাণ্ডা পানীও দিলেও দিব পাৰে। পানী দি দিলোঁ। ভাজিটো হৈ আছে। এতিয়া মই আলু ভাজিটো জুই কমাই কমাই ভাজিছিলোঁ, এতিয়া জুইটো বঢ়াই ভাজিম। জুইটো কমাই ভাজি সিজি গ'ল। এতিয়া মই আমি অকণ কাঢ়া ভাজিটো ভাল পাওঁ, সেইকাৰণে অকণ কাঢ়াকৈ ভাজি আছোঁ। এতিয়া মই ধুনীয়া উতলটো আহিছে, এই উতলটো ধুনীয়াকৈ আহিলে মই নমাই থ'ম।
আৰু মচুৰ এই দুটা দালি মিলাই কৰিছোঁ। আপুনি এতিয়া অকল মচুৰ দিও কৰিব পাৰে, মুগ দিও কৰিব পাৰে আৰু বেলেগ বেলেগ দালি দিও কৰিব পাৰে, কিন্তু আপোনাৰ নিজৰ ৰুচিৰ কথা। এই চাওক কি ধুনীয়া উতল আহিছে। মই সাধাৰণতে এনেকুৱা উতল আহিলে বস্তুবিলাক নমাওঁ। বন্ধুসকল, কেনেকুৱা দেখিলে বা কেনেকুৱা হৈছে জনাব, আৰু আপোনালোকে কেনেকৈ বনায় সেয়াও জনাব। মইতো ইমান এক্সপাৰ্ট ৰান্ধনি নহয়, তথাপিও আৰু যি পাৰোঁ তাকে শ্বেয়াৰ কৰোঁ, আপোনালোকৰ লগত কথাও পাতোঁ। এতিয়া মই নমাওঁ। এতিয়া বন্ধুসকল, মোৰ খিচিৰি হৈ গ'ল। চাওক, এয়া হালধিটো অলপ কমেই দিছোঁ বাৰু, মানে অতিৰিক্ত হালধি হ'লেও খাই ভাল নালাগিব। এতিয়া এইটো ঢাকি থওঁ। বন্ধুসকল, আজি মই ৰাতিপুৱাৰ পৰা মোৰ যেনেকৈ কি কাম কৰোঁ তাকে অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। পিছলৈ মই বাৰু আৰু দেখাম, কি দেখাবলৈ দৈনন্দিন কামবিলাক মোৰ লগত চাব। আপোনালোকৰো কামবিলাক কৰিব আৰু ময়ো পক কৰিম। আপোনালোকেও মোক ভাল কমেণ্টছ দিব। তে আজিলৈ আহোঁ, বাই। আৰু বন্ধুসকল, মোৰ ভিডিঅ'বিলাক ভাল লাগিলে আপোনালোকে লাইক দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে মই আপোনালোকৰ ওচৰত সোনকালে গৈ পাম আৰু আপোনালোকৰ লগত মই কিবা কিবি শ্বেয়াৰো কৰিম, পক কৰিম। বাই।